নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেল দীপাংকৰ মেডিকেল ৰিচাৰ্চলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কিডনী ভালে ৰাখিবলৈ কি কৰিব লাগে তাৰ এটা 5টা টিপছ দিম। 5টা টিপছ আপোনাক যদি মানে তেতিয়া কিডনী আমাৰ সদায় ভালে হৈ থাকিব। আপোনালোকে মোৰ চেনেলটো যদি প্ৰথম আহিছে প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, ওচৰতে থকা বেল আইকনটো টিপি দিব। এই 5টা টিপছৰ ভিতৰত প্ৰথমটো হৈছে আপোনালোকৰ ব্লাড প্ৰেছাৰটো যিমান পাৰে মানুহে আপোনালোকে বা নিজেই কণ্ট্ৰল কৰি ৰাখিব লাগে। ব্লাড প্ৰেছাৰৰ ফলত আমাৰ কিডনী বহুতখিনি আমাৰ এফেক্ট হয়। তাৰ ছেকেণ্ডটো হৈছে আমাৰ ব্লাড চুগাৰ লেভেলটো যদি আমাৰ বাঢ়ি যায় তেতিয়া আমাৰ কিডনীত বহুতখিনি প্ৰেছাৰ পৰে। সেইকাৰণে আমাৰ ব্লাড চুগাৰটো আমি কণ্ট্ৰল কৰি ৰাখিব লাগে। ডেইলি যদি আমি 45 মিনিটছ বা 45 মিনিট আমি যদি ৱৰ্কআউট বা খোজকাঢ়ি বা দৌৰা যদি কৰোঁ তেতিয়া আমাৰ কিডনী ভাল থাকিব। 4 নম্বৰটো হৈছে আমি যদি ডেইলি 4 বা 6 বা 8 গিলাচমান পানী খাওঁ তেতিয়া আমাৰ কিডনীখিনি বহুত ভাল হৈ থাকিব। যিমান পাৰোঁ আমি পানী খাব লাগে। তাৰপিছতো আহিলে আমাৰ 5 নম্বৰটো হৈছে স্ম'ক কৰিব নালাগে, চিগাৰেট খাব নালাগে, ধোঁৱাজাতীয় যিকোনো বস্তুৱেই হওক একো খাব নালাগে। তাৰ ফলত আমাৰ কিডনী বহুতখিনি প্ৰভাৱ পৰে। আহিছোঁ কিডনী ফেইল হোৱা 8টা ডাঙৰ কাৰণ। প্ৰথমটো হৈছে শৰীৰত পানীৰ পৰিমাণটো একেবাৰে কমি যাব দিব নালাগে। যিমান পাৰে মানুহৰ দেহত শৰীৰত পানীটোৰ পৰিমাণটো বজাই ৰাখিব লাগে। অধিক পৰিমাণে যদি বমি হয়, যদি ডায়েৰিয়া বা ডিচেণ্ট্ৰি হয় তেতিয়া আমাক দেহত পানীৰ পৰিমাণটো কমি গুচি যায়। তাৰ পৰা আমাৰ কিডনী ফেইলাৰ হ'ব পাৰে। 3 নম্বৰটো হৈছে আমাৰ ডেংগু, মেলেৰিয়া তেনেধৰণৰ কিবাকিবি বা জ্বৰ বেমাৰ নিচিনা হ'ব পাৰে। ডেংগুৰ পৰা আমাৰ হ'ব পাৰে, মেলেৰিয়াৰ পৰা হ'ব পাৰে বা টাইফইড হ'ব পাৰে। তেতিয়া সেই এনেকুৱা জ্বৰৰ পৰা আমি বাচি থাকিব লাগে। কেতিয়াবা কিডনী ফেইল হোৱাৰ কাৰণ মেডিচিনৰ ছাইড এফেক্টটো হ'ব পাৰে। কিছুমান মেডিচিন এনেকুৱা হাই পাৱাৰ আছে যি আমাৰ কিডনীৰ কাৰণে বহুত বেয়া। 5 নম্বৰটো হৈছে ডায়েবেটিক বা ব্লাড প্ৰেছাৰটো আমাৰ যিমান পাৰে কণ্ট্ৰল কৰি ৰাখিব লাগে। আৰু কিডনীত যদি ষ্ট'ন হয় তেতিয়াও আমাৰ কিডনী ফেইল হ'ব পাৰে। আৰু যদি বাৰে বাৰে আমাৰ ইউৰিন ইনফেকশ্যন হৈ থাকে তেতিয়াও আমাৰ কিডনী ফেইল হ'ব পাৰে। আৰু শৰীৰৰ ওজনটো সদায় কণ্ট্ৰল কৰি ৰাখিব লাগে যিমান পাৰে। কিছুমান মানুহৰ বয়সৰ অনুপাতে ওজনটো বহুত বেছি হয়, সেইটো যিমান পাৰে কণ্ট্ৰল কৰি ৰাখিলে আমাৰ কিডনী ফেইল হোৱাৰ সম্ভাৱনাৰ পৰা আমি বাচি থাকিব পাৰিম। ধন্যবাদ।